চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি বনাম, সেইটো হৈছে অমলেট কাৰী। তাৰ কাৰণে মই লৈছোঁ 3টা কণী লৈছোঁ আৰু কেইটামান বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াতে 3-4টামান মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ, অকণমান নহৰু লৈছোঁ আৰু আদা লৈছোঁ আৰু 3টা শুকান জলকীয়া অলপ সৰু সৰুকৈ কাটি লৈছোঁ, কেঁচা জলকীয়া, ধনিয়া পাত আৰু 2 তেজপাত লৈছোঁ। আজি মই অমলেট বনাই অলপ বেলেগ ধৰণে বনাম, কাৰণ অমলেট বনাই ল'ম কণীকেইটা। এতিয়া মই কণীকেইটা ইয়াতে ভাঙি লৈছোঁ। এইবাৰ ইয়াতে অলপমান কেঁচা পিঁয়াজ দি দিছোঁ, তাৰপিছত কেঁচা জলকীয়াখিনিও ইয়াতে দি দিছোঁ আৰু অলপমান ধনিয়া পাত দিছোঁ। অলপমান হালধি গুড়ি দিছোঁ। অলপমান জোখমতে নিমখ দি দিছোঁ। এতিয়া এইখিনি ভালকৈ মিহলাই ল'ব লাগিব। বনালে বস্তুটো সোৱাদটো ভাল হয়, কাৰণ কণীটো সকলোৱে বনাবই জানে, কিন্তু অলপ বেলেগ বেলেগ ধৰণে বনায়। মই আজি এইটো পদ্ধতিতে বনাম, অমলেট কাৰী বনাম বুলি ভাবিছোঁ। এইবাৰ মই গেছৰ চুলাত এটা মই কুকাৰ উঠাই দিছোঁ। ইয়াতে এইবাৰ পানী দি ল'ম মই। ইয়াতে এডাল ষ্টেণ্ড দি দিছোঁ মই। ইয়াৰে ওপৰত এতিয়া কণীটো ভাঙি লৈছিলোঁ যে এই বাতিটো ইয়াতে এইবাৰ বহাই দিম, কাৰণ এইটো ভাপত অলপ হ'বলৈ দিম। আৰু ইয়াতে ঢাকনিটো লগাই 2টা চিটি মাৰিব দিম। কিছুমানে যদি ভাতৰ লগত দিব খোজে ভাতৰ লগতো দিব পাৰে এনেধৰণে। মই ভাতৰ লগত নিদিলোঁ, এনেকৈয়ে দিছোঁ। এনেকৈ 20 মিনিটমান সময় হোৱাৰ পিছত এইখিনি নমাই ল'ব লাগিব। এইবাৰ এইখিনি মই গোটেইখিনি বিলাহীখিনি ইয়াতে মিক্সিত পেষ্ট বনাই ল'ম। এটা মিক্সাৰ গ্ৰাইণ্ডাৰত লৈছোঁ, এইখিনি পেষ্ট বনাই ল'ম। ইয়াতে আদা নহৰুখিনিও দি দিছোঁ, আদা কেইটুকুৰাও দিছোঁ, নহৰুখিনিও দিছোঁ। ইয়াতে পিঁয়াজ অলপমান ৰাখি দিম মই, বাকীখিনিও ইয়াতে দি দিছোঁ একেলগে। আৰু কেইটামান জলকীয়া দিছোঁ, 3-4টামান। বাকী কাজু কেইটামান মই ইয়াতে কাজুও দি দিছোঁ। এইখিনি গোটেইখিনি এইবাৰ মই এটা পেষ্ট বনাই ল'ম। এতিয়া ঢাকনিটো গুচাই চাইছোঁ, এইখিনি কণীটো ধুনীয়াকৈ হৈ গৈছে, ঠিক কেকৰ নিচিনা হৈছে। এতিয়া এইখিনি অলপ সময় ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'লে এইটো উলিয়াই ল'ম। এইবাৰ গেছৰ চুলাত এটা মই কেৰাহী উঠাই দিছোঁ। ইয়াতে কেৰাহীটো গৰম হৈছে, ইয়াতে এইবাৰ মই তেল দি দিছোঁ। ইয়াতে পিঁয়াজ দি দিছোঁ, 2টা তেজপাত দিছোঁ, কেঁচা জলকীয়া 2টা আৰু অলপমান দালচেনি আৰু এলাচি কেইটামান দিছোঁ ইয়াতে। এইবাৰ
লৈছোঁ, অলপ সময় এনেধৰণে লাৰিব লাগিব। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে অলপ এনেধৰণে লাৰি থাকিব লাগিব। এতিয়া এইখিনি পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া মই পেষ্ট কৰি ৰখা ইয়াতে বিলাহী, আদা, নহৰু, পিঁয়াজ একেলগে গোটেইখিনি পেষ্ট বনাইছোঁ। এইবাৰ এইখিনি পেষ্টখিনি ভাজিম। ইয়াতে হালধি গুড়ি দিছোঁ অলপমান, তাৰপিছত জিৰা গুড়ি এচামুচ দিছোঁ। ইয়াতে নিমখখিনিও মই দি ল'ম। নিমখখিনি জোখমতে দিব লাগিব, নিমখ দি লৈছোঁ। এইখিনি অলপমান কেঁচা ভাৱটো যোৱালৈকে এনেধৰণে লাৰি থাকিব লাগিব। এইবাৰ এইটো অলপমান পানী দি দিছোঁ। ইয়াতে বহুতখিনি লাগি আছে, সেয়েহে মই এইখিনি অলপ অকণি পানী দিছোঁ। এবাৰ ইয়াতে আৰু অলপমান পানী দি লৈছোঁ, কাৰণ জলটো নিজৰ প্ৰয়োজন অনুসাৰে বনাব লাগিব। মই এইখিনিকে বনাইছোঁ। এইখিনি জলখিনি এতিয়া হৈছে। ইয়াতে এইবাৰ মই কণীটো ভাপ দি লোৱা কণীখিনি এনেধৰণে কাটি ইয়াতে দি দিম। এনেধৰণে কাটি লৈছোঁ। মই 4 পিচে বনাইছোঁ, অলপ ডাঙৰ ডাঙৰকৈ দিছোঁ। এইবাৰ এইখিনি কণীৰ পিচকেইটা ইয়াতে পেলাই দি দিম, অলপ সময় হ'বলৈ দিম। পিঁয়াজখিনি দি দিছোঁ। ইয়াতে এইবাৰ এচামুচ চেনি দি দিম। এইখিনি অলপ সময় হ'ব লাগিব, কাৰণ এইখিনিত ৰসটো সোমোৱালৈকে অমলেটখিনি এনেকৈ ৰাখিব লাগিব। এনেকৈ বনালে, কণীটো সকলোৱে বনায়, কিন্তু মই আজি অলপ বেলেগ ধৰণে বনালোঁ। এনেধৰণে বনালে খাবলৈ টেষ্ট হয়, বহুত সোৱাদটো বেলেগ হয়, অলপ বেলেগ ধৰণৰ। সেইকাৰণে এনেকৈ বনাইছোঁ। এইখিনি হৈ গৈছে। এতিয়া মই নমাই ল'ম এটা পাত্ৰত। এতিয়া মই এইখিনি নমাই লৈছোঁ। অমলেট কাৰী খাবৰ কাৰণে ৰেডি হৈছে। আৰু ইয়াতে অলপমান মান ধনিয়া পাত মই ওপৰত দিছোঁ। গতিকে এনেধৰণে
এনেধৰণে আপোনালোকো এবাৰ বনাই খাব, কাৰণ মই এইটো অলপ বেলেগ ধৰণে বনাইছোঁ। এনেকৈ খালে বহুত ভাল লাগে, খাবলৈ সোৱাদ হয়। আৰু যিসকলে খোৱা নাই এবাৰ এনেধৰণে বনাই খাব। আৰু ৰেচিপিটো যদি ভাল লাগে আপোনালোকৰ, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।